মজা হ্যাপি বাৰ্থডে তুমি অলপ খাই দিয়া গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ব্লগ এতিয়া গৈ আছোঁ দদৰাৰ ফালে মানে অলপমান কাম আছে আৰু গাড়ীখনত তেল পাতি একদম না অলপমান তেল ভৰাওঁ যদি তেলৰ ভৰাব পৰা দাম হয় আৰু তেতিয়াহ'লে গাড়ীত অলপমান তেল ভৰাম তেল ভৰাই পিনে দদৰাত অলপমান যাম কাম পাতি আছে কামখিনি কৰাৰ পিছত লগ পাই আছোঁ আৰু আজি আমাৰ লগৰ এজনৰ বাৰ্থডেও অলকেশ্বৰ চ' তালৈ গৈ যাব চেষ্টা কৰিম গধূলি মানে আমি লগৰ 3-4জনমান যাম আৰু তাৰ ঘৰলৈকে তাতেও এটা বঢ়িয়া ছাৰপ্ৰাইজ প্লেন আছে তাৰ কাৰণে চ' আপোনালোকে চাই থাকক ভিডিঅ'টো মজা হ'ব আৰু গধূলি বাৰ্থডে পাৰ্টটো মিছ নকৰিম শেষলৈকে চাই থাকিব বঢ়িয়া বাৰ্থডে ব্লগটো চাই কিন্তু মজা হ'ব এইটো মই গেৰাণ্টি দিব পাৰোঁ তেলৰ দাম চাগে বাপ্পা 97 টকা লিটাৰ 97 নহয় 97.7 লিটাৰ তেলৰ দাম তেল ভৰাব ৰখি আছোঁ বহুত দাম 97 তেলৰ প্ৰাইচ 97 টকা লিটাৰ কোনোবা দিনা চেঞ্চুৰী কোবাইহে আৰু এনেকৈ যদি দেশখন টেক্সৰ ওপৰতে জীয়াই থাকে কেনেকৈ চলিব হা মানে নক'ব আৰু এইবিলাক বলক জ্ঞান বহুত দিলোঁ আমি বৰিং পাই যাব আৰু বলক আমি অলপমান ফুৰি আহোঁ নে কি এতিয়া বাজিল আবেলিৰ 4:30 আমাৰ মায়ে যাব অলপমান মানে আলহী খাবলৈ এতিয়া গাড়ী মটৰ নাই কাৰণে মাক থৈ আহোঁ থৈ কিনে আমি গৈ আছোঁ অলপ আৰু তাৰমানে বাৰ্থডে খাবলৈ চাই থাকোঁ মানে যাবলৈ ওলাইছিলোঁ মাত্ৰ যাবলৈ ওলোৱাৰ লগে লগে চাকছোঁ বৰষুণ মানে মেঘ কেনেকৈ আহিছে মানে যোনদিনা ক'বলৈ যাবলৈ ওলাওঁ সেইদিনা মানে বৰষুণ পামেই আৰু ক'বই নালাগে মোৰ কিবা বৰষুণে জানি দুশ্মনী আছে নেকি আমাৰ ঘৰৰ পৰা ওলোৱা 4টাৰ প্লেন আছিল কিন্তু বৰষুণে পালে ঘৰত চ' অলপমান লেট হৈ গ'ল এতিয়া 5:30মান বাজিল কিজানি চ' এতিয়া গৈ আছোঁ এতিয়া শিঙমাৰি পাৰ হ'লোঁ জাষ্ট আৰু চাকছোঁ একদম মানে 4 লেন কৰি পেলাইছে যেতিয়াৰ পৰা মানে শুৱালকুছিত সাহিত্য সভা হৈছিল ন তেতিয়াৰ পৰা এই ৰাস্তাৰ কাম পূৰা একদম অগ্ৰগতিত চলি আছে আৰু এতিয়া দুটা ৰাস্তালৈ ভাল হ'ব কিন্তু এই ৰাস্তাটো যেতিয়া হ'ব ন আমাৰ সাধাৰণ মানুহৰ মানে গাড়ী চলোৱাটো অসম্ভৱ হ'ব জানাইতো ৰাস্তা ভাল আছে আৰু আমাৰ ইয়াতে প্ৰ' ৰাইডাৰবিলাক আছে একদম ফালি চিৰি আহিব আৰু এইটো ৰাস্তা চিনি নাপাওঁ মই গোপাল চাজৰখন দিৰা চিনি পাওঁ আগেদি এটা ৰাস্তা আছে সন্ধিয়া যাওঁ মানে ইয়াত কেছটো এনে হৈছে যে আমি তাৰমানে শুৱালকুছি যাবলৈকে শ্বৰ্টকাট বিচাৰি আছোঁ শুৱালকুছি যাবলৈ শ্বৰ্টকাট আছে মানে 2টা শ্বৰ্টকাট আছে এটা গোপাল থান হৈ যাব পাৰি আৰু এটা এইফালে দি আছিল মই মানে এইটো ৰাস্তা চিনি নাপাওঁ আগৰ ৰাস্তাটো চিনি পাওঁ বাৰু ইহঁতে এইফালেদি সোমাই গ'ল চ' আৰু শ্বৰ্টকাট বিচাৰিবই লাগিব তেলৰ যিটোহে দাম বাঢ়াই আছে একদম নক'ব আৰু চ' শ্বৰ্টকাটেই মেইন আৰু নাকি এতিয়া এইফালে গোপাল থানে শ্বৰ্টকাট ৰাস্তা আছে এয়া আমি শ্বৰ্টকাট লৈ লৈছোঁ এইটো ৰাস্তা দি গ'লে মানে আমাৰ প্ৰায় 2 কিলোমিটাৰমান ডিষ্টেঞ্চ মানে কভাৰ হৈ যায় আৰু এতিয়া আমি বংশৰছ জগত ঘূৰিব নালাগে এইটো ৰাস্তা দি গ'লে মানে আপোনাৰ যোনটো শুৱালকুছিৰ মেইন গেট আছে সেই মেইন গেটটোৰ কাষেৰে ওলাব পাৰি আৰু বাইকত গ'লে আপুনি নিজকে মানে এণ্টাৰটেইন কৰি গৈ থাকিব লাগে অলপ এতিয়া আহিবালো শুৱালকুছিৰ বস্ত্ৰ উদ্যান মোৰ পিছফালে দেখা পাইছে এইখন বস্ত্ৰ উদ্যান আৰু এদিন আহিম বাৰু ইয়াত ভালকৈ এটা ডেডিকেটেড ভিডিঅ' বনাম বস্ত্ৰ উদ্যানৰ ওপৰত এতিয়া গৈ আছোঁ শুৱালকুছি পালোঁ সেইখন হৈছে মেইন গেট শুৱালকুছিৰ চাই লওক এবাৰ মই দেখাই দিছোঁ সেইখন হৈছে মেইন গেট বস্ত্ৰনগৰী শুৱালকুছিলৈ আপোনাক আদৰণি মানে ধুনীয়া আৰু এতিয়া পাব হৈছোঁ আৰু 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান আছে অলপ ঘৰ পাবলৈকে চ' যাওঁ যাই কিনে তাক ছাৰপ্ৰাইজ দিবা ছাৰপ্ৰাইজ আৰু চাওঁ তাৰ ৰিয়েকশ্যন কি আহে আমি দেখাবলৈ চেষ্টা কৰিম তোমাৰ আহি কেনেকুৱা লাগিছে নাজানো বোলা আহি কেনেকুৱা লাগিছে এতিয়া সিহঁতৰ ঘৰ পাম আৰু তো বলক চাই থাকক মই মানে যোনদিনা বাহিৰত আহোঁ সোনদিনা বৰষুণ আহিবই আৰু ক'বই নালাগে চাকছোঁ কি ক'লীয়াকৈ মেঘ আহিছে এই চাক এফালে মই আৰু ঘৰতো ইমান টাইম লুজ হৈছে আৰু এইফালে আহিলে আৰু ভিজিবই লাগিব আৰু ৰেইনকোট চেইনকোট আজি একো অনা নাই এই আহিলে বস্ত্ৰ উদ্যানতে সোমাই দিম আৰু ইয়াত ভিডিঅ' এটা হৈ যোৱা মজা আজিকালি এনেকুৱা দৃশ্য প্ৰায় কমেই দেখিবলৈ পোৱা যায় এইজন দাদাক চাক এই বঢ়ি বাতি আছে মানে এনেকুৱা বঢ়ি বাটা দৃশ্য গাঁৱে ভুৱে দেখিবলৈ নোপোৱা হৈছে মানে আজিকালি গাঁওবিলাকো মানে কি বুলি কয় এইটো চহৰ হৈ গ'লতো আহোঁতে আপোনালোকে দেখাই পাইছে কিজানি বাটত কিমান একদম আজিকালি 4 লেন 6 লেন হ'ব আৰু তাৰমানে ফৰেনেও পাত্তা নোপোৱা হ'ব আমাৰ এইবিলাকত এয়া আমি এতিয়া অফিচিয়েলি এণ্টাৰ কৰিম আৰু শুৱালকুছিত এই গেটখন যোনখন আছে সেইখন পাৰ হ'লে আমি শুৱালকুছি এণ্টাৰ কৰি ল'ম মানে শুৱালকুছিত আহিলে কিবা এটা পজিটিভ ভাইব এটা পোৱা যায় আৰু শুৱালকুছি আমাৰ যিখিনি কলা শিল্প সেইখিনি ধৰি ৰাখিবলৈ সক্ষম হৈছে মানে শুৱালকুছি পৰ্যটন বিভাগ যিটো আছে সেইটো অলপমান বেছি ষ্ট্ৰং কৰিব লাগে আৰু আপোনালোকে যদি আহি পোৱা নাই আহিব মানে ধুনীয়া আৰু ইয়াৰ এতিয়া অলপ গৈ আছিলোঁ গৈ থাকোঁতে শুৱালকুছি গেটৰ তলত আছোঁ বৰ্তমান এতিয়া লগৰ দুজন লগ পালোঁ কলেজত প্ৰায় এবছৰে হ'ল লগ চগ পোৱা নাই আজি লগ পালোঁ হাজোৰ পৰা আহিছে চাইক্লিং কৰিবলৈ শুৱালকুছিলৈকে আৰু বতৰটো ডাৱৰীয়া যাওঁতে জিকি গৈ কিজানি আৰু এইজন হৈছে বিমান ভাইটিত ক'ত গৈছিলা
চাইকেল চলালো অলপ ফল দিছিল আহিছো হয় নেকি এ মিছা ক'ব নালাগে তোৰ উদ্দেশ্য বেলেগ কে এইবিলা নতুন চাইকেল কিনি আনিছা আৰু এইখন পুৰা কিমান পৰিল এইখনত 10,500 10,000 ঠিকে আছে আৰু তুমি কৈ দিয়া এতিয়া ইফালে শুৱালকুছি হৃদয়ে আপোনাক কেমেৰা দি দেখাই দিব শুৱালকুছিৰ ভিতৰ ভাগ কেনেকুৱা আপোনালোকে বজাৰখন গোটাই চাওক শুৱালকুছিৰ কেনেকুৱা বস্ত্ৰ কি এতিয়া পিছে লকডাউনৰ কাৰণে দোকানবিলাক বন্ধ কৰিছে তথাপিও চাই লওক এবাৰ আজি মানে আমাৰ আহত অলপমান দেৰি হ'ল ঘৰতো বৰষুণে পালে আৰু আহি থকাতেও মানে বতৰটো অলপমান মেঘামেঘি কৰিছিল চ' এতিয়া বাজি 5:30 বাজিল চাগে এতিয়া আৰু এতিয়া কাৰফিউ লাগিছে চ' শুৱালকুছিৰ গোটাই মানে দোকানবিলাক বন্ধ হৈ আছে এদিন বেলেগ এদিন আহিম বাৰু এটা ধুনীয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই শুৱালকুছিৰ ওপৰত চ' এতিয়া চাওক আৰু এই বন্ধ দোকানবিলাকে এতিয়া পাম আৰু অলপ সিহঁতৰ ঘৰো পাম আৰু এই যোনটো টাৰ্ণিং আছে সেই টাৰ্ণিংটো পাৰ হ'লে পাই যাম তো বলক এতিয়া আহি পালোঁ বোলো এতিয়া আহি পোৱাৰ লগে লগে একদম ধাৰাসাৰ বৰষুণ দিছে এই তাড়াতাড়ি ডাঙৰ বৰষুণ দিছে এতিয়া অলপ ঘৰ আহি পালোঁ আহি পোৱাৰ লগে লগে যিটো বৰষুণ দিলে একেবাৰে নক'ব এই জাষ্ট আহি কিনে বহিছোঁ আৰু এইজনক চাওক ই লাজ কৰি আছে একেবাৰে অলপ হেৰি বাৰ্থডে থেংক ইউ ব্ৰ ৱেলকাম আমি এতিয়া হামলা দিব লাগে খানা আহি গৈছে এতিয়া ঘৰত আছা পথাৰত আছা বুলি আছে কি কৰা নিলমত এতিয়া আমি হামলা দিওঁ অলপ তুমি নোখোৱা আনা তোমাৰটো লাইন চাইন গৈছে এতিয়া আমি কেক কাটিব ৰখি আছোঁ লাইনটো অহালৈকে লাইনটো আহিলে কেক কাটিম আৰু খাইকে আছা চিৰিয়াছ আছোঁ হয়নে অলপ তুমি কেক কাটিব ৰেডি নে ব্ৰ কেক ওলাই আছে বা কি বঢ়িয়া কেক ধুনীয়া এতিয়া থেংক ইউ হামলা দিব লাগে আমি কেকটো তুমি কেকটো এতিয়া কাটি দিয়া হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ অলকেশ হেপী বাৰ্থডে টু ইউ তহঁতে খান দে আমাৰ ইফালে নাখান হেপী বাৰ্থডে লগত এফালে চাওঁ এ মজা হেপী বাৰ্থডে টেষ্ট আছে না আমৰে হেপী বাৰ্থডে আমৰ কামু হ'ব তুমি অলপ খাই দিয়া এতিয়া বাই বাই দাও থাকিবা বাই বাই বেয়া নাপাবা বহুত তাৰমানে আমি কৰিলোঁ কি বুলি ফাল্টু কৰিলোঁ বহুত ফাল্টু কেক চেক কান্দি দিলোঁ বেয়া চেয়া নাপাবা অ'কে এতিয়া আমাৰ কেমেৰা কি বুলি কয় ক্লাছমেন ক্লাছমেন আহিছোঁ দেখাবা থাকা এতিয়া শুৱালকুছিত 4 আছোঁ এই ৰাতিৰ পৰিৱেশ চা শুৱালকুছিত কি ধুনীয়া লাগি আছে ৰাতি ইয়াত মানে ৰাতি ব্লগ বনাবলৈ বঢ়িয়া আৰু তাৰমানে গোটেই ষ্ট্ৰীট লাইট আছে এতিয়া আমি মানে কেণ্ডেল আনিব পাহৰিছোঁ এতিয়া এই 6টা কেণ্ডেল যোগাৰ ফুকাই দিয়া